বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে শিৱসাগৰ জিলাৰ বহু অঞ্চল। শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ অন্তৰ্গত বহু ঠাইত বানাক্ৰান্ত লোকক সাহায্য প্ৰদান কৰা পৰিলক্ষিত হৈছে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপসভানেত্ৰী অংকিতা দত্ত। প্ৰয়োজনশীল লোকৰ মাজত উপস্থিত হৈ খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে মহিলাসকলৰ বাবে প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে যুৱ নেত্ৰীগৰাকীয়ে। না আপনি মুখ চলা এই কিমান দাম কৰিলে 130 5 পিস দি দিও মিলাই লওক সব মিলাই দিব সেইটো এটা মহিলা বিভাগক দি দিব। নিউজ ডেস্ক ৰিপোৰ্ট NES 24/7 লাইভ।